থাম্বনেইলটো চাই গম পালে এইটো কিহৰ ওপৰত বনাইছে ভিডিঅ'টো 360 ভিডিঅ' হয় কেনেকৈ বনায় মোবাইলতে তো তাৰ বাবে গুগলৰ এপছ এটা আছে তো ষ্ট্ৰীট ভিউ বুলি গুগল ষ্ট্ৰীট ভিউ সেই এপছটোত গৈ পেলাই আপোনালোকে ৰেকৰ্ডিং কৰি আকৌ এক্সট্ৰা এটা আছে থিতা সেই থিতাটোত গৈ আপোনালোকে ৰেকৰ্ড কৰি পেলাই মানে 360 কেনেকুৱা এনিমেশ্যন দিয়ে তেনেকৈ বনাব লাগে কেনেকৈ বনাইছোঁ মই দেখাই দিছোঁ চাই যাব ভিডিঅ'টো কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালেহে বুজি পাব কেনেকৈ এডিট দিয়ে আৰু আপোনাৰ গান লগোৱা আৰু অলপ ছেটুৱেশ্যনটো বঢ়ায় সেইটো এপছো বেলেগ তো কেনেকৈ গোটেইকেইটাই মই এডিট দিছোঁ তো চাই যাব ভিডিঅ'টো ব'লক তো ফাৰ্ষ্টতে আপোনালোকে প্লে ষ্ট'ৰত যাব প্লে ষ্ট'ৰত গৈ গুগল ষ্ট্ৰীট এপছ বুলি আছে এই এপছটোত যাব লাগিব এই এপছটো মই ডাউনলোড কৰি থোৱা আছে কাৰণে এইটো ডাইৰেক্ট আপোনালোকে ইনষ্টল দি ল'ব তো ইয়াত গৈ ইয়াত নেটৱৰ্কৰ দৰকাৰো নাই এই ক্ৰিয়েটত যে আছে ক্ৰিয়েটত যাব ক্ৰিয়েটত গৈ ফটো স্পেয়াৰ বুলি আছে ফটো স্পেয়াৰত ক্লিক কৰিব তাৰপাছত আপুনি গোটেই এংগুলটো যদি ৰেকৰ্ড কৰে ইয়াত এটা চিম্বল দেখাব চিম্বলটো পোনে পোনে গৈ যাব লাগিব মানে আপোনালোকে গোটেই এংগুলটো তুলি ল'ব লাগিব গোটেই চাইনটো ওপৰে তলে আৰু এইটো যিটো অৰেঞ্জ কালাৰ চিম্বল লৈছে চিম্বলটো সম্পূৰ্ণ কমপ্লিট কৰি দিব লাগিব আৰু এইটো কমপ্লিট হৈ গ'ল গ্ৰীণ চিম্বল দেখালে কমপ্লিট হোৱাৰ বাবে তাৰপিছত মাজৰ অপশ্যনটো ক্লিক কৰিব গ্ৰীণত প্ৰফাইলত যাব ইয়াত আপোনাৰ কমপ্লিট হৈ থাকিব ডাউনলোডিং হৈ থাকিব যিখিনি আমি ৰেকৰ্ড কৰিলোঁ সেই ডাউনলোড হৈ থাকিব ডাউনলোড হৈ ল'ব দিয়ক ডাউনলোড হোৱাৰ পাছত আপোনালোকে এই যিটো পাব্লিছ দেখাইছে পাব্লিছৰ তাত মাজত ক্লিক কৰিব ক্লিক কৰি ইয়াত যিটো দেখাইছে শ্বেয়াৰ অপশ্যনটো এই শ্বেয়াৰ অপশ্যনত ক্লিক কৰি এই শ্বেয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে শ্বেয়াৰ প্ৰাইভেটলি কৰিব তাৰপিছত আপোনালোকে ফাইল মেনেজাৰত গৈ কপিটো ফাইল মেনেজাৰ কোনোবা এটা এপছত বা থৈ দিবগৈ কোনোবা এটা ফোল্ডাৰত মই বেকআপত থৈ দিওঁ হৈ গ'ল এইটো কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকে এই যিটো দেখিছে এই থিতা এপছটো ডাউনলোড কৰিব লাগিব থিতা প্লাছ মই প্লে ষ্ট'ৰত এবাৰ দেখা দিছোঁ থিতা প্লাছ এপ এইটো যিটো এপছ দেখিছে এই এপছটো ডাউনলোড কৰি ল'ব স্ল' দেখাইছে তো আগৰটোকে কৰিছোঁ যিটো কৰে সেইটো আপোনালোকে চিলেক্ট কৰিব তাৰপিছত এডিটে স্মাইল কৰিব তো এনেকৈ ওলাব সেনেকৈ ল'লে আপোনালোকে ইয়াত থকা বহুতকেইটা ইফেক্ট ইউজ কৰিব পাৰিব ফাৰ্ষ্টটো আছে মিৰৰ বল এইকেইটা এনিমেশ্যন হয় তাৰপিছত ইয়াত ইফেক্টত গৈ ক্লিক কৰিব পাৰিব যি ইফেক্ট দিয়ে ভাল লগা মই বাৰু এটা দিছোঁ ভাল লগা এটা এইটো দিছোঁ তাৰপিছত ইয়াত আপোনালোকে নিজেও মিলাব পাৰিব কিমানকেইটা দিয়ে ইফেক্ট ইয়াত কণ্ট্ৰাষ্ট বঢ়াব মিলিব পাৰিব শ্বেডো ব্ৰাইটনেছ লেভেলটো আপ ডাউন কৰিবলৈ দিছে আৰু লাষ্টত আছে ছিটুৱেশ্যনটো আপোনালোকে অকণমান হাই কৰি দিলে বেছি ভাল লাগিব ৰিয়েলিষ্টিক কৰোঁতে আৰু ইয়াত আপোনালোকে কিমানটো এংগুলত বনায় সেইটো বনাব পাৰে ফুল ৰেজুলেশ্যনটো ফুল ভিউটো কৰিব পাৰে আৰু আপোনালোকে ইয়াত যিটো দিয়া আছে 4:3 বা গোটেইকেইটা দিয়া আছে কিমানটো ৰেচিঅ'ত বনাই আপোনালোকে বনাই ল'ব মই স্কোৱাৰত বনাই থোৱা আছে স্কোৱাৰ নিদিওঁ ফিট অলপ মাজত দি লৈছোঁ তাৰপিছত এইটো ৰাইট চিন কৰিব হৈ গ'লে আকৌ এডিটত ক্লিক কৰিব এনিমেশ্যন আপুনি ইয়াত থকাকেইটা এনেকৈ দি ল'ব পাৰিব
ইয়াত থকাকেইটা কেনেকৈ আছে দেখিছেই, এইটো এংগুলত। এইটো লিটল প্লেনেট, নিজেও দি ল'ব পাৰিব। ডুৱেল স্ক্ৰীণ আছে, ডুৱেল স্ক্ৰীণতো দিব পাৰে। ফ্লেট আছে, এইটো সম্পূৰ্ণ টোটেল যিটো হয় এইটোৱে টোটেল ফটোটো, মেইন ফটোটো এইটোৱে হয়। ইয়াত আপোনালোকে এইখিনি গোটেইখিনি ইউজ কৰিব পাৰিব, কি ইফেক্ট ইউজ কৰে। তো মই ফুল স্ক্ৰীণ দিলে বেছি ভাল হয়, আপোনালোকক সম্পূৰ্ণকৈ ওলাই মই দেখাই দিছোঁ ফুল স্ক্ৰীণ দিলে কি হয়। এইটো ফুল স্ক্ৰীণ দিলে এনেকুৱা হ'ব। ইয়াত গোটেইকেইটা ইউজ কৰিব পাৰিব, গ্ৰুপ ফটো, স্কাই, আপোনালোকে নিজে ইউজ কৰিব পাৰিব কোনকেইটা এপছ লাগে। আৰু যদি আপোনালোকে কাষ্টমাইজ নিজে দি লয় তেতিয়া আপোনালোকে ক্লিক কৰিব, তাৰপিছত লিটল প্লেনেটত যাব। তাৰপিছত কোনকেইটা বস্তু আপুনি যিটো ৰাইট চাইডে প্লাছ চিন দেখিছে ইয়াত ক্লিক কৰি ল'ব। ক্লিক কৰি লৈ আপোনালোকে মিলাই ল'ব এংগুল, এই নীলা আঁচডাল যোনটো এংগুলৰ পৰা আপোনালোকক লাগে সেইটো এংগুলত আকৌ ৰখাই দিব। বোলে এইটো এংগুলৰ পৰা ষ্টাৰ্ট কৰে, ষ্টাৰ্টিঙত এইটো অন কৰি দিব আকৌ এবাৰ। তাৰপিছতে আকৌ বঢ়াই গৈ থাকিব, আকৌ কোনটো এংগুললৈ লৈ যাওঁ, এইটো এংগুলত ৰখালে এবাৰ এইটো এংগুলত ৰখালে, তাৰপিছত এইটো এংগুলত এবাৰ ৰখালে। নিজৰ ইচ্ছা অনুসাৰে আপোনালোকে যেনেকৈ বনাই ল'ব পাৰে, যিটো এনিমেশ্যন দিয়ে সেইটো এনিমেশ্যন নিজে দিব পাৰিব। হৈ গ'ল আৰু ওপৰত দেখিছে ফিনিছ অপশ্যনটো, এই ফিনিছ অপশ্যনত ক্লিক কৰিব আৰু স্পীডটো কমাব বঢ়া কৰি লৈ পেলাই আপোনালোকে নিজৰ অনুসৰণ কৰি ল'ব লাগিব আৰু এইটো কৰা হৈ যায়। প্লে কৰি চাব। এইটো হৈ গ'ল, দেখিলে এতিয়া হৈ গ'ল। ইয়াত বিশেষ একো নাই। তাৰপাছত আপোনালোকে এইটো ৰাইট চিন ক্লিক কৰিব, মই নিজৰ কাষ্টমাইজ দি লৈছোঁ এইটো। তাৰপিছত আৰু ইয়াত শ্বেয়াৰ অপশ্যনত যাব আৰু ইয়াত ছেভ কৰি দিব। এতিয়া ছেভটো গেলাৰী কৰি দিব, ফিনিছ হৈ গ'ল। এইটো হৈ গ'ল এতিয়া। আৰু যদি আপোনালোকে এইটো দিয়াৰ পাছত আপোনালোকে যদি গান ইউজ কৰিব বিচাৰে তেতিয়া এই মাই মুভি এপছটো ডাউনলোড কৰিব পাৰে। তেনেকুৱা ধেৰ এপছ আছে গান লগোৱা বুলি ক'লে, কিন্তু কোৱালিটিটো বেলেগত কমি যাব পাৰে। এই মাই মুভি যিটো এপছ আছে এডিটৰ, এইটো প্লে ষ্ট'ৰতে পাব। মাই মুভি চাৰ্চ কৰিব, এইটো এপছত আপুনি দি দিলে কোৱালিটিটো হাই ৰিজলিউশ্যনত থাকিব। তো এতিয়া মই যিটো কৰিলোঁ এইটো 30 ছেকেণ্ড, নেক্সট। এইটো মিউজিক লগাব পাৰে, এতিয়া অনলাইন মিউজিকো লগাব পাৰিব, লগত কিছুমান ইফেক্ট দিয়ে সেইখিনি ইউজ কৰিব পাৰিব। এইখিনি দৰকাৰ নাই বাৰু মোক এতিয়া। তো মই লোকেল মিউজিক মই যিখিনি ডাউনলোড কৰি থোৱা আছে প্লে'লিষ্টত তাৰে যিকোনো এটা এনে লগাই দিছোঁ আপোনালোকক। হৈ গ'ল। আৰু এতিয়া এইটো আপোনালোকৰ এডিট দি নেদেখুৱালোঁ, কিয়নো এইটো আপোনালোকৰ এই ওপৰত যিটো দেখাইছে ক'লা চিম্বলটো, এই চিম্বলটো অথনি মই অলপ ফটো ক্লিক কৰোঁতে ভুল হ'ল। চ' আপোনালোকক যদি ৰেকৰ্ড কৰে তেতিয়া অলপ ভালকৈ ৰেকৰ্ড কৰিব ফটোটো। ভিডিঅ'টো বুজি পালে কেনেকৈ বনায় 360 ভিডিঅ' মোবাইলত। আৰু ভিডিঅ'টো কেনেকুৱা হ'ল লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।